আজি আপোনালোকক বেলৰ এটি ঔষধি গুণৰ কথা কৈছোঁ আৰু টেষ্টি। খালী পেটত এখিলা পাত ৰাতিপুৱা পাতখিলাৰ ৰস এচামুচ খালে চুগাৰ ডায়েবেটিছ আৰু পাইলছ, লিভাৰ আৰু ব্লাড প্ৰেছাৰ, হাই প্ৰেছাৰৰ কাৰণে ভাল। সপ্তাহত এই ৰসটো পাতৰ কুমলীয়া পাতটিৰ ৰস দুবাৰ খাব পাৰে আৰু ইয়াৰ বহুতো ঔষধি গুণ আছে। এয়া বেল গছ আৰু সপোনত বেল দেখিলে বহুত ভাল। গছৰ পৰা বেল যদি সৰি পেলাই পৰা দেখে আৰু আনে সপোনত অতি ভাল। এয়া বেল গছৰ সেউজীয়া পাত ৩ শিলা, কিমান যে মূল্যৱান। এনে বাৰু মূল্যৱান বেল গছৰ পাত। এইটো হৈছে বেল। মই ইয়াক পটাৰ গুটিৰে মৰিয়াই ভাঙিলোঁ। এতিয়া চালনী এখনত উলিয়াই এয়া চামুচেৰে এৰুৱাই মই এঠাও আছে, বহুত এঠা থাকে বেলত, আৰু এয়া চালনীত মই চালিছোঁ। সৰুতে আমি বহুত বেল খাইছিলোঁ আৰু বেল অতি ভাল, লিভাৰৰ কাৰণে অত্যন্ত ভাল। গৰম দিনত বেলৰ চৰবতো মানুহে খায়, কিনিবলৈও পায় আজিকালি বেলৰ চৰবত, আৰু নিজেও ঘৰতে বনাই খাব পাৰি। এতিয়া চালনীত চালিছোঁ, কি ধুনীয়াকৈ ওলাইছে। এঠা মই অকণমান লাষ্ট টাইমত পানী অকণ মিলাই ফিনিচিঙত আৰু মিহি কৰি পেলাইছিলোঁ, এঠা হৈ গৈছিলেতো। তেতিয়া পানী দিওঁতে আৰু গোটেইখিনি চাফাকৈ সীতাবোৰ ওলাই গ'ল। লাষ্টত মই সেইটো কৰিছিলোঁ। আৰু এইগতে আমি এনেকৈ চালি মেলি উলিয়াই লৈ গাখীৰৰ লগত খাওঁ আৰু বহুত টেষ্টি সোৱাদ লাগে। কণ ল'ৰা ছোৱালীকো খুৱাব পাৰে, ডাঙৰেও খাব পাৰে। বহুত টেষ্টি খাবলৈ। চলা বেলখিনিত গাখীৰ দি বহুত আঙুলিৰে একদম এনেকৈ মিলাই থাকিব লাগে। পূৰা আকৌ পনীয়া পূৰা পনীয়া হৈ যাব লাগে। ডাঠ হৈ থাকিলে খাবলৈ বেয়া। যিমানে গাখীৰ দিয়ে হাতেৰে মিলাই থাকিব লাগে পূৰা। মিলাই এতিয়া মিহি হৈ যায় ধুনীয়া, আৰু খাবলৈ আঙুলি লগাই বহুত টেষ্টি হয়। মই কিন্তু চামুচেৰে নাখাওঁ দেই, মই কিন্তু হাতেৰে চেলেকি আৰু এনেকৈ জিভাত চেলেকি বহুত চুপি খাওঁ, বহুত ভাল লাগে তেনেকৈ খাই। গাখীৰ কম হোৱা দেখি আকৌ মিলাইছোঁ মই। মিলাই পূৰা মিহি কৰি দিছোঁ। মৰ্ণিং চাহ খোৱাৰ পিছতে বেল খাই দিওঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে। বৃদ্ধ মানুহো খাবলৈ বহুত সোৱাদ পাব। এইটো বেল গাখীৰে বেলে মিলাই ল'লোঁ চালি, আৰু এয়া খাম। আঙুলিৰে খাই বেছি ভাল লাগে, চামুচৰ খোৱাতকৈ হাতৰ টেষ্টি বহুত। মোৰ সৰুকালৰ কথা, ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁ লগৰবোৰৰ লগত, বেল সৰা দেখোঁ গছৰ তলত, পালে আৰু লৈ আহোঁ ঘৰলৈ। বাই বাই। আজিলৈ তেতিয়াহ'লে আহোঁ, নেক্সট আকৌ লগ পাম। বাই।